মোৰ গাত কিন্তু বহুত শক্তি আছে দেই। বেলি, মোৰ গাতো বহুত বল আছে। বতাহ, থাকিব পাৰে তোমাৰ শক্তি, কিন্তু মোৰ গাত তোমাতকে বেছি আছে। কি কথা কোৱা? যদি মই অলপমান জোৰেৰে বতাহ বলো, মানুহৰ কাপোৰ কানি ঘৰ দুৱাৰ উৰুৱাই লৈ যাওঁ। সেইটোনো কথা নাই বাৰু। মই যদি মোৰ অলপ তাপ বঢ়াই দিওঁ, এই পৃথিৱীৰ সকলো প্ৰাণী, জীৱ জগত, গছ গছনি সকলো মৰহি নাইকিয়া হৈ যাব পাৰে। মোৰ কথা শুনা বেলি, মোৰো কম বল নাই। মই যদি অকণমান জোৰেৰে বল দিওঁ, অকণমান বতাহ দিওঁ, ঘৰ দুৱাৰ গছ গছনি ভাঙি গোটেইখন তহলিং কৰি পেলাওঁ। মিছাই তোমালোকে কাজিয়া কৰি আছাহে। অনৰ্থকেৰে তৰ্কবিলাক কৰিব লাগে। তোমালোকৰ দুইজনৰ কাৰণে শক্তি আছে বাৰু, সেইটো মানিম। কাৰ গাত এতিয়া কিমান বেছি বল আছে সেইটোতো এনেই ক'ব নোৱাৰি। এটা কাম কৰা যাওক, তোমালোকৰ মাজত কাৰ বেছি বল আছে সেইটো পৰীক্ষা তাকে লওঁ। হয়, ঠিকেই কৈছে, ঠিকেই কৈছে। আহা আমাৰ শক্তি প্ৰদৰ্শন কৰোঁ। ব'লা। ৰ'বা, এনেকেই নহয়। এজন এজনকে তোমালোকৰ পৰীক্ষাবিলাক দিব লাগিব। বাটৰ নহয় বাৰু। হয়, প্ৰভু, এই পৃথিৱীত কেনেকে জীয়াই ৰাখিছে মোক। কঁকালৰ বিষ, মোক লৈ যোৱাই ভাল আছিলে প্ৰভু। এই পৃথিৱীত জীয়াই থকাৰ কোনো মূল্য নাই আৰু ইমান কষ্টত মই কেনেকে জীয়াই থাকিম। হে প্ৰভু, এটা কাম কৰা যাওক, বাটুৱাজনৰ গাত বাৰু সেইখনে এখন এৰি চাদৰ হ'ব নহয় নে? হয়, এটা কাম কৰোঁ, বেলি আৰু বতাহ তোমালোক দুইজনে এই বাটুৱাজনৰ গাৰ পৰা যিজনে এই চাদৰখন আঁতৰাব পাৰা সেইজনকে আটাইতকৈ ডাঙৰ বুলি বুলি মানি লোৱা হ'ব। ঠিক আছে, ঠিক আছে, হ'ব। প্ৰথম তেতিয়াহ'লে বতাহে আৰম্ভ কৰক। হ'ব, তেন্তে মই মোৰ কাম আৰম্ভ কৰি দিম। হে প্ৰভু, কি মই জানো মোক আজি কিয়ে পালে অ'। মই বহুত কষ্ট কৰি কুকুৰাজনৰ গাৰ পৰা এই চাদৰখন হেৰাই পেলাব কাৰণে মোৰ দ্বাৰা নহ'ব। বেলি, তুমিয়ে চেষ্টা কৰা। মই এতিয়া মোৰ শক্তি প্ৰদৰ্শন কৰিম। আকৌ ৰ'দৰ ঠাম এই লগতে বতাহৰ দূৰত থাকিব পৰা নাছিলে। এইবাৰ ৰ'দৰ তাপ অধৈৰ্য হৈ গৈছো মই। হে প্ৰভু, অধৈৰ্য হৈ গৈছো মই। কেনেকে জীয়াই থাকিম। হে প্ৰভু, গছৰ ওচৰলৈকে যাওঁ। হে প্ৰভু, ৰক্ষা কৰা। গৰমত থাকিব পৰা নাই। হে প্ৰভু, কি হ'ল আজি দিনটো। হে প্ৰভু, গছৰ ওচৰতে জিৰণি লৈ ল'ম। হে প্ৰভু, বতাহ, বেলি, হয় তুমিয়ে জিকিলা বুজিছা। মই ইমান চেষ্টা কৰিও এই মানুহজনৰ বাটুৰাজনৰ
গাৰ পৰা এই চাবন এক ল'ব নোৱাৰিম হয় তুমিয়ে শক্তিমান তুমিয়ে মোকে বহুত বেছি বলি তুমিয়ে সঁচাকৈ বহুত শক্তিশালী মোতকৈও শক্তিশালী মই মোৰ পৰাজয় স্বীকাৰ কৰিছোঁ তুমিয়ে বিজয় নহয় নহয় বতাহ তুমি তেনেকৈ ভাবিলে নহ'ব আজি কাৰ্যক্ষেত্ৰত এই পৰীক্ষাটোত বেলি স্বাভাৱিকতে জয়ী হৈছে কিন্তু তাৰ অৰ্থ এইটো নহয় যে বেলি সদায় বলৱান বেলি সদায় সৰ্বশক্তিমান সেইটো নহয় যে যি যাৰ যাৰ কাৰ্যক্ষেত্ৰত সকলোৱে সমানেই বলি আৰু এই পৃথিৱীত তোমালোক বতাহ আৰু বেলি দুয়োজনে সমানে শক্তিশালী আৰু দুয়োজনকে পৃথিৱীৰ প্ৰয়োজন হয় হয় ঠিকেই কৈছে ধন্যবাদ